বিহু বুলি ক'লেই লাড়ু পিঠা বিহু লাগিছে নে গাত গাইছ মোৰতো লাগিছে দেই এয়া মই ষ্টাৰ্ট কৰি দিলোঁ পিঠা অকণ বনাওঁ বুলি ভাবিছিলোঁ মানে মই সেই যে নাৰিকলৰ মানে বৰা চাউলৰ পিঠা নহয় এনেই আৰু খাম বুলি ভাবিছিলোঁ আৰু বৰা চাউলৰ পিঠা বনাব নোৱাৰোঁ দেই তো ভাবি আছোঁ এইটো পিঠাই বনাই লওঁ কি পিঠা দেখাইছোঁ আপোনালোক এইটো যে ভাপত দি কিনে বনাই যে সেইটো বনাই কিনে খাম বুলি ভাবিছোঁ আৰু কি হয় চাই ট্ৰাই কৰি এনেকৈ বনাই মানে দেখোঁ ৰেচিপিবিলাক মানে খাবলৈ বিৰাট ইচ্ছা যায় এয়া টেকনিক মই আকৌ পানী গৰম কৰা এডালতহে বহাই দিলোঁ আমাৰ কেটলিও নাই একো নাই কি কৰোঁ সেইটোত নহ'লে এবাৰ আনিলোঁ ডেক্সিটোত এক নম্বৰ গাধা हूँ मैं ऐसे थोड़ी होता है पिठा ऐसे पिठा नहीं होता है गाइस मैं कैसे बनाऊँ कुछ समझ में नहीं आ रहा है এইবাৰ বহাই দিলোঁ কেৰাহীত এইফালে নাৰিকলটো গৰম কৰিব দিছোঁ তেতিয়া ধুনীয়াকৈ এৰি আহিব নহ'লে হাতেৰে নোৱাৰোঁ না এইফালে হাত ভঙা এইফালে মোৰ পিঠা নহ'লে চাক গাইছ এইটো বাদ দিলোঁ এইটো আৰু নহ'ব এইটোক নমস্তে কৰিলোঁ তাইক অকণ খুৱাই দিলোঁ যোনখিনিত মানে গুৰ লাগি আছিলে এতিয়া কি কৰিম উপায়টো নাই এইটো পিঠা বনাব নোৱাৰিলোঁ সেইকাৰণে ধুনীয়াকৈ গুড়াখিনি মাখি ল'লোঁ এইফালে গুড়া চালনীটো চালিবও নোৱাৰিলোঁ ধুনীয়াকৈ মিক্সিত মাৰিহে লৈছিলোঁ এয়া ধুনীয়াকৈ কেৰাহীত বহাই দিলোঁ এই আমাৰ পিঠা হৈ গ'ল আমি দুজনে এতিয়া মিলি পেলাই খাম আপোনালোকক খাব নেকি আহিব খালে এয়া নাৰিকলৰ টেকনিকটো কিন্তু বঢ়িয়া টেকনিক চাই থাককচোন যদি আপোনালোকে নাৰিকল গুচাব নোৱাৰে এনেকৈ কৰিব অকণ চুলাত বহাই দিব দিলে গৰম হ'ব নহয় তেতিয়া ধুনীয়াকৈ বাকলিবিলাক এৰি আহিব ময়ো নোৱাৰোঁ না হাতটো ভাঙা সেইটো কাৰণে এইটো টেকনিক ব্যৱহাৰ কৰিলোঁ আপোনালোকেও কৰিব পাৰিব ট্ৰাই কৰি চাব ঘৰতে ধুনীয়াকৈ এৰি আহে একদম প্ৰুফ দেখাইছোঁ এয়া কি ধুনীয়াকৈ এৰি আহিছে দেখিলে মই আগতে ভবা নাছিলোঁ এনেকৈ আহিব বুলি যেতিয়া নিজে কৰিলোঁ তেতিয়াহে ভাবিলোঁ আহেচোন এনেকৈ থেতেলাই দিছোঁ চাওকচোন কি মজা এৰি আহিছে ৰে মই বহুত খুচি হৈ গৈছোঁ এনেকৈ এৰি আহোঁতে এয়া পূৰা নাৰিকলৰ বাকলিটো পূৰা এৰি গৈছে এটা নাৰিকল মজা চালিয়া ইচ হালাত দেখিছে নাৰিকলৰ গুচাই মোৰ একেবাৰে ডাষ্টবিনৰ নিচিনা হৈ গৈছে ঘৰটো এয়া এইফালে কি কৰিলোঁ নাৰিকলৰ বাকলি গুচাব লাগিব কাৰণ লাড্ডু বনালে নাৰিকলৰ লাড্ডুটো বেয়া দেখিব নহয় এয়া চব ধুই মেলি বাকলি গুচাই মিক্সিত এতিয়া ধুনীয়াকৈ পেষ্ট বনাই ল'ম এয়া মজা পেষ্ট হৈছে ৰুকিলেও এনেকুৱা পেষ্ট নহয় এনেকৈয়ে কৰাই ভালে এইবাৰ পৰা এনেকৈয়ে বনাওঁ আৰু এটা কথা জানেনে মোৰ লাইফৰ ফাৰ্ষ্ট লাড্ডু আজি 30 বছৰে মই আজিলৈকে লাড্ডু বনাই পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট বনাইছোঁ কেনেকুৱা হয় নাজানো একদম চব ভগৱানৰ নাম কৈ বনাইছোঁ হৰ হৰ মহাদেৱ জয় বজৰংবলী মানে চবৰে নাম কৈছোঁ ফাইনেলি লাড্ডু হৈছে ভগৱানৰ নামত কিয় নহ'ব হয়নে নহয় গাইজ এতিয়া ধুনীয়াকৈ লাড্ডু আকাৰৰ কৈছোঁ আৰু দেই এয়া বনাই আহিছোঁ আপোনালোকে বিহু খাব আহিব দেই মই কিন্তু বিহুত একোৱে বনোৱা নাই খালি লাড্ডুহে বনাইছোঁ আপোনালোকক কি বনাইছে মোক কমেণ্ট কৰি জনাই দিব দেই আৰু মোৰ লাড্ডু বনোৱা হৈছে নে হোৱা নাই সেইটোও ক'ব লগতে অ'কে গাইছ আৰু এইফালে এজনী ভিক্ষাৰী নিচিনা কি কৰি আছে লাড্ডু দে আমিও যে সৰুতে মাহঁতে লাড্ডু বনালে যে খুজি আছিলোঁ মায়ে যে গালি দিছিলে সেইটো মনত পৰিলে তাৰ তথাপি তাইকেইটা দি দিলোঁ এয়া মোৰ লাড্ডু হৈ গৈছে এয়া পৰিলেও নাভাঙি মানে হৈছে আৰু লাড্ডু বহুত ধুনীয়া হৈছে তো আজিলৈ বাই বাই টাটা হেপী মাঘ বিহু